Hello guys, welcome to KINU Hobo. তোৰ কাম নাই কোডাল নহয় Chala kuno hobo বুলি কই ইনসাল্ট ইমান ইনসাল্ট আজিকালি তামাম ইনসাল্ট পাই আছো এইকেইদিন মানে সবে ইনসাল্টে দি আছে তো বোলে ইউটিউব নকৰিলে 20-30টা ভিউজ পোৱাতকে বোলে ইউটিউব নকৰাই ভাল বম ইনসাল্ট ইমান ইনসাল্ট একো নাই বন্ধু যোনে মোক ইনসাল্ট দিয়ে দি থাকক উপায় নাই কিন্তু এতিয়া আজি এক্সপেৰিমেন্টটো দেখাই আছো আপোনালোকক বন্ধুসকল এইখন আছে এখন ফেন টেবুল ফেন আৰু এইখন একদম বম স্পিড ইয়াৰ স্পিডটো বহুত আছে তাৰপৰা কিন্তু এইখন বহুত পাতলা এতিয়া কি হ'ল যেতিয়া এইখন মই ফেনখন যেতিয়া ষ্টাৰ্ট কৰি দিওঁ তেতিয়া কি হয় এনেকৈ ঠেলি লৈ যায় এতিয়া এইটো ইয়াক চাম এইখনক তলত চকা লগাম আৰু ই কিমানটো ঠেলিব পাৰে নে নোৱাৰে সেইটো চাম আজি বনো দেখিছে নাই ইয়াক যদি মই দাঙি দিয়া হয় ই পিছলৈ পূৰা ঠেলে এতিয়া কি কৰিম দেখিছেনে পূৰা ঠেলিছে এতিয়া ইয়াক চাম তলত চকা লগাম মানে দেখাম আপোনালোকৰ এইখন মনত আছে নাই দুদিনমানৰ আগত ভিডিঅ' এটা বনাইছিলোঁ এইখনক লৈ আৰু এইখনৰ ওপৰত ৰাখি দিম ফেনখন ই কিমান জোৰেৰে বা কিমান ঠেলিব পাৰে নে নোৱাৰে চাম ইয়াক আজি ফেনখনক বন্ধুসকল মই সদায় ভিডিঅ' বনাওঁতে ছেফটিটো চাই লওঁ কিন্তু আজি ভিডিঅ'টোত একদম ৰাতিপুৱা শুই উঠিয়ে বনালোঁ আৰু মগজটো সেইকাৰণে কাম দি থকা নাছিলে ভালদৰে আৰু সেইকাৰণে ছেফটিটো ইমান চোৱা নহ'ল আৰু লাগি গ'ল আজি হাতত দুখ পাই গ'লোঁ বয়স হাত ফিটিং হৈ গ'ল এতিয়া টেষ্ট কৰি চাওঁ কেনেকুৱানো হয় মানে জোৰ দিছে কিন্তু কি হৈছে এই চকাবিলাক অকণমান বেকা বেকি হৈ আছে যে সেইকাৰণে কি হৈছে বস্তুটো একদম ফ্ৰী হোৱা নাই সেইকাৰণে অহা নাই একদম মানে ফ্ৰী যদি হৈ থাকে তেতিয়াহে আহিব নহ'লে বা ইয়াতকৈ এতিয়া যিমান স্পীড চলিছে তাতোতকৈও বেছি স্পীড দিব লাগিব তেতিয়া যাব চাগে বন্ধুসকল আজি ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আৰু এনেকুৱা কাম কেতিয়াও নকৰিব এনেকুৱা কাম কৰিবলৈ মই আছোঁ তাৰ পৰা আজি যি চাট পালোঁ সেই চাট বৰ এচাট পালোঁ কাৰণ নখত পালে বৰ বিষায়ো একো নাই তথাপিও নেক্সট ভিডিঅ' অতি সোনকালে আহি আছে আৰু কোনোবা যদি নতুন ভিউৱাৰ্ছ তেনে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব